হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে ইতিমধ্যে দেখি আছে চাগে ফেচবুকত বা ইনষ্টাগ্ৰামত মই ভিডিঅ'বিলাক দি আছোঁ থিয়েটাৰৰ কাম কৰি থকাৰ কিছু প্ৰেক্টিচৰ ভিডিঅ'। সকলোৰে খুব সঁহাৰি পাইছোঁ, ধুনীয়া, ভাল লাগিছে। আশীৰ্বাদ কৰি থাকিব যাতে আপোনালোকৰ আশীৰ্বাদ মই আকৌ ভাল ভাল নতুন নতুন সৃষ্টিৰ কাম কৰি যাব পাৰোঁ, সৃষ্টি কৰি যাব পাৰোঁ। আৰু এয়া আবাহন থিয়েটাৰৰ প্ৰেক্টিচ চলি আছে। তেওঁলোকৰ এটি নাটিকা, খুব সুন্দৰ এটি নাটিকাৰ মই কৰিঅ'গ্ৰাফি কৰি আছোঁ, ডাইৰেকশ্যনো কৰি আছোঁ। ডাইৰেকশ্যন গোটেইখিনি কাম চাই আছোঁ আৰু এনেকৈয়ে তেওঁলোকৰ লগত ৰিহাৰ্চেল কৰি আছোঁ। গৰম, বহুত গৰম পৰিছে এইকেইদিন, কিন্তু তাৰ মাজতেই লাইট আৰু লুকা ভাকু খেলাখিনি আছেই নহয়। তাৰ মাজতে তেনেকৈ প্ৰেক্টিচবিলাক কৰি আছোঁ এওঁলোকৰ লগত। খুব সুন্দৰকৈ তেওঁলোকে নাচি আছে আৰু গৰমত তেওঁলোকে যিমান পাৰে কষ্টও কৰি আছে, গৰম পৰিছে যদিও। তাৰ মাজতে নিজৰ কৰ্মটোতো কৰি যাব লাগিবই। আৰু জেগাখিনি অলপমান ঠেক হৈছে। আৰু এয়া যিটো এইজনীৰ লগত আহি পেলাই খুন্দাও খালে মাজতে, চাওকচোন। এনেকৈ হাঁহি ধেমালিৰ মাজতে আমি আখৰাবোৰ কৰি আছোঁ। আপোনালোকে চাব, এইবাৰ আবাহন থিয়েটাৰত এটি সুন্দৰ নাটিকা প্ৰস্তুত কৰি উলিয়াইছোঁ। গোটেইখিনি নকওঁ, আপোনালোকে আহিব আবাহন থিয়েটাৰলৈ আৰু নাটিকাখনি উপভোগ কৰিব। খুব সুন্দৰ এটি নাটিকা প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু তেনেকৈ আমাৰ নৃত্যশিল্পীসকলেও নাচি আছে, প্ৰেক্টিচবিলাক আৰম্ভ কৰি আছোঁ। তাৰ মাজতে আমাৰ হাঁহি ধেমালিবিলাকো চলি থাকে। আৰু এয়া হৈছে জিতু, এগৰাকী নৃত্যশিল্পী, খুব ভাল নাচে। আৰু চাওকচোন, জিতু বোলে হেনো আমাক নাম শুনায়। সকলোৱে মিলি এনেকৈ নাম শুনাইছে। হাঁহি ফূৰ্তিৰ মাজতে আমি এনেকৈ পাৰ কৰিছোঁ দিনটো। আৰু চাওকচোন, আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকেও চাব, এনজয় কৰিব। আৰু ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই। Hey!